নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল অসমীয়া শিক্ষামূলক ইউটিউব চেনেল আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আমি আজি এই ভিডিঅ'টিত ইণ্ডিয়ান আৰ্মিত ওলোৱা বিভিন্ন পদৰ বিষয়ে আলোচনা কৰিম 2018 বৰ্ষৰ বাবে বিভিন্ন পদ খালী হৈছে ইণ্ডিয়ান আৰ্মিত সোলজাৰ জিডি এনএ টেকনিকেল এছকেটি আৰু ট্ৰেডছমেনৰ পদ খালী হৈছে ইয়াৰ বাবে লাষ্ট ডেট অৰ্থাৎ অন্তিম তাৰিখ হৈছে 13/10/2018 অৰ্থাৎ 13 অক্টোবৰ 2018 প্ৰথম যেটো পদ আছে এটো হৈছে সোলজাৰ জেনেৰেল ডিউটি ইয়াৰ বাবে বয়স হৈছে 17.5 বছৰৰ পৰা 21 বছৰলৈকে এডুকেশ্যন কোৱালিফিকেশ্যন অৰ্থাৎ শিক্ষাগত অৰ্হতা হৈছে এছএছএলসি অথবা মেট্ৰিক পাছ হ'ব লাগিব 45% নম্বৰৰ সৈতে আৰু প্ৰতিটো সাবজেক্টতে 33% মাৰ্কছ পাব লাগিব মিনিমাম অথবা 10+2 অৰ্থাৎ হায়াৰ সেকেন্ডাৰী পাছ প্ৰাৰ্থীসকলে এপ্লাই কৰিব পাৰিব আৰু যদিহে প্ৰাৰ্থীজন হায়াৰ সেকেন্ডাৰী পাছ হয় তেতিয়াহ'লে 33% মাৰ্কছ হ'লে হ'ব দ্বিতীয় পদটো হৈছে সোলজাৰ টেকনিকেল নাৰ্ছিং এছিষ্টেণ্ট ইয়াৰ বাবে 17 বছৰ বয়সৰ পৰা 23 বছৰ বয়সলৈকে এপ্লাই কৰিব পাৰিব এডুকেশ্যন কোৱালিফিকেশ্যন 10+2 সায়েন্সৰ ষ্টুডেণ্ট হ'ব লাগিব তেওঁৰ ফিজিক্স কেমেষ্ট্ৰি বায়'লজি এণ্ড ইংলিছ সাবজেক্ট থাকিব লাগিব আৰু 40% মাৰ্কছ পাব লাগিব অথবা প্ৰাৰ্থীজন গ্ৰেজুৱেট হ'ব লাগিব উইথ বটানী অথবা জুলজি অথবা বায়োসায়েন্স অথবা ইংলিছ তৃতীয় পদটো হৈছে সোলজাৰ টেকনিকেল ইয়াৰ বাবে 17 বছৰ বয়সৰ পৰা 23 বছৰ বয়সলৈকে এপ্লাই কৰিব পাৰিব এডুকেশ্যন কোৱালিফিকেশ্যন 10+2 অথবা ইণ্টাৰমিডিয়েট এক্সামিনেশ্যন পাছ ইন সায়েন্স উইথ ফিজিক্স কেমেষ্ট্ৰি মেথছ এণ্ড ইংলিছ উইথ 40% মাৰ্কছ 4 নম্বৰ পদটো হৈছে সোলজাৰ CLK SKT ইয়াৰ বাবে 17 বছৰ বয়সৰ পৰা 23 বছৰ বয়সলৈকে এপ্লাই কৰিব পাৰিব এডুকেশ্যন কোৱালিফিকেশ্যন 10+2 অথবা ইণ্টাৰমিডিয়েট এক্সাম পাছ ইন এনি ষ্ট্ৰীম আৰ্টছ সায়েন্স কমাৰ্চ উইথ 60% মাৰ্কছ হ'ব লাগিব 5 নম্বৰ পদটো হৈছে সোলজাৰ ট্ৰেডছমেন ইয়াৰ বাবে 17 বছৰ বয়সৰ পৰা 23 বছৰ বয়সলৈকে এপ্লাই কৰিব পাৰিব ইয়াৰ বাবে এডুকেশ্যন কোৱালিফিকেশ্যন হৈছে 10+ ITI পাছ হ'ব লাগিব প্ৰাৰ্থীসকলৰ প্ৰয়োজনীয় নথিপত্ৰসমূহৰ বিষয়ে কৈ দিছোঁ এডুকেশ্যন সাৰ্টিফিকেট লাগিব ডমিসাইল সাৰ্টিফিকেট লাগিব কাষ্ট সাৰ্টিফিকেট লাগিব ৰিলিজিয়ন সাৰ্টিফিকেট লাগিব যদিহে আছে আৰু লগতে স্কুল কেৰেক্টাৰ সাৰ্টিফিকেট আনমেৰিড সাৰ্টিফিকেট আৰু ৰিলেশ্যনশ্বিপ সাৰ্টিফিকেট লাগিব এনচিচি যদি সাৰ্টিফিকেট আছে এনচিচিৰ তেতিয়াহ'লে এখন লাগিব আৰু এটা এফিডেভিট লাগিব অৰ্থাৎ 10 টকীয়া দলিলত আপুনি এফিডেভিটটো বনাই পেলাই নটাৰী পাছ কৰাই পেলাই ইয়াত সাবমিট কৰিব লাগিব আৰু লগতে আপোনাৰ বেংকৰ একাউণ্ট নম্বৰ পান কাৰ্ড আধাৰ কাৰ্ড এইসমূহ ডকুমেণ্টছ দিব কৈছে কেনেকৈ এপ্লাই কৰিব আপুনি তেওঁলোকৰ অফিচিয়েল ৱেবছাইট www.joinindianarmy.nic.in এইটোত গৈ পেলাই তেওঁলোক চাই ল'ব পাৰিব ৱেবছাইটটোৰ লিংক আমি ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত দি দিম তাৰ পৰা গৈ পেলাই আপুনি পোনে পোনে এই পদটোত এপ্লাই কৰিব পাৰিব আৰু জানি ল'ব পাৰিব এই বিষয়ে আৰু ইয়াত কেইটামান ইম্পৰ্টেণ্ট ডেট দি দিছে সেইকেইটা হৈছে 29 অক্টোবৰ 2018 পৰা ৰেলী ষ্টাৰ্ট হ'ব ৰেজিষ্ট্ৰেশ্যন ডেট দিছে 30 আগষ্ট 2018 পৰা 13 অক্টোবৰ 2018 লৈকে এডমিট কাৰ্ড এভেইলেবল হ'ব 14 অক্টোবৰ 2018 পৰা 28 অক্টোবৰ 2018 লৈকে ইয়াৰ বাবে ভেন্যু অৰ্থাৎ স্থান হৈছে চালমাৰা মিলিটাৰী ষ্টেডিয়াম তেজপুৰ তেন্তে প্ৰিয় বন্ধু বান্ধৱীসকল আজিলৈ এই ভিডিঅ'টো ইমানেই ভিডিঅ'টো চাই যদি ভাল পালে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব লগতে এনেধৰণৰ ভিডিঅ'সমূহ চাই থাকিবৰ বাবে আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি লওক ধন্যবাদ জয় অসম